Where is happiness? In the birth of America. Happiness is seeing that first tunnel and knowing that your holiday has just begun. And also when I create a perfect playlist for our road trips. Happiness is in silence. When you think what she might be thinking, and you're right. নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম আজি আমি এনে এখন গাড়ী বিষয়ে কথা পাতিম যিখন এখন কেৱল গাড়ী নহয় আমাৰ 90 দশকৰ এক ইমোশন মানে আবেগ আছিল হয় মই ক'ব বিচাৰিছো টাটা চিয়াৰাৰ কথা কিন্তু এইবাৰ ই আহিছে এক অতি আধুনিক ইলেক্ট্ৰিক ৰূপত আজিৰ এই ভিডিঅ'টোত আমি টাটা চিয়াৰা ইভিৰ সকলো টেকনিক্যাল ডিটেইলছ ইয়াৰ বেটাৰী ৰেঞ্জ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা ইয়াৰ ফিউচাৰ টেকৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম যদি আপুনি এখন নতুন গাড়ী কিনাৰ কথা ভাবিছে বা টেকনলজি ভাল পায় তেন্তে এই ভিডিঅ'টো শেষলৈ চাব প্ৰথমে কথা পাতো ইয়াৰ ডিজাইনৰ বিষয়ে টাটা চিয়াৰা ইভিত সেই ক্লাছিক কাৰ্ভ গ্লাছ ডিজাইনটো ৰখা হৈছে যিটো ইয়াৰ আটাইতকৈ ডাঙৰ পৰিচয় আছিল কিন্তু ইয়াত আপুনি পাব লেভেল 2 এডাছৰ বাবে প্ৰয়োজনীয় সেন্সৰ আৰু কেমেৰা এই গাড়ীখন টাটাৰ নতুন Acti.ev আৰ্কিটেকচাৰৰ ওপৰত নিৰ্মিত ইলেক্ট্ৰিক গাড়ীৰ বাবে এৰোডাইনামিক অতি প্ৰয়োজনীয় ইয়াৰ ফ্লাছ ডোৰ হেণ্ডেল আৰু এৰোডাইনামিক হুইলে ইয়াৰ ৰেঞ্জ বৃদ্ধি কৰাত সহায় কৰিব ভিতৰৰ ফালে চালে আপুনি আচৰিত হৈ যাব ইয়াত আছে এটা 12.3 ইঞ্চি ডাঙৰ ইনফোটেইনমেন্ট স্ক্ৰীন ইয়াত টাটাৰ নিজা নতুন সফটৱেৰ ব্যৱহাৰ কৰা হৈছে য'ত ভয়েস এসিস্টেন্ট উপলব্ধ আছে পেনোৰামিক সানৰুফ যিটোৱে আপোনাক আকাশৰ এক সুন্দৰ দৃশ্য দেখুৱাব ভেহিকল টু লোড এইটো এটা বহুত দৰকাৰী ফিচাৰ ইয়াৰ সহায়ত আপুনি আপোনাৰ গাড়ীখনৰ পৰা ল্যাপটপ মাইক্ৰোৱেভ আনকি আন এখন ইলেক্ট্ৰিক গাড়ীও চাৰ্জ কৰিব পাৰিব এতিয়া আহো আটাইতকৈ গুৰুত্বপূৰ্ণ অংশলৈ বেটাৰী আৰু পাৰফৰমেন্স খবৰ অনুসৰি ইয়াত দুটা বেটাৰী পেক থাকিব পাৰে এটা 60 কিলোৱাট আৰু আনটো 80 কিলোৱাট এবাৰ চাৰ্জ কৰিলে ই প্ৰায় 500 কিলোমিটাৰৰ পৰা 600 কিলোমিটাৰ পৰ্যন্ত চলিব বুলি আশা কৰা গৈছে মাত্ৰ 30 মিনিটত 10% পৰা 80% লৈ চাৰ্জ হ'ব পৰা ডিসি ফাষ্ট চাৰ্জিং প্ৰযুক্তি ইয়াত ব্যৱহাৰ কৰা হৈছে সুৰক্ষাৰ ক্ষেত্ৰত টাটা সদায় আগবঢ়া টাটা চিয়াৰা ইভিত আপুনি পাব লেভেল 2 প্লাছ এডাছ ইয়াৰ অৰ্থ হ'ল গাড়ীখনে নিজেই ব্ৰেক মাৰিব পাৰে লেণ্ড চলিব পাৰে আৰু দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ সতৰ্ক কৰি দিব পাৰে ভাৰতীয় বজাৰত ইয়াৰ মূল্য 25 লাখৰ পৰা 30 লাখ টকাৰ ভিতৰত হোৱাৰ সম্ভাৱনা আছে যদি আপুনি এখন লাক্সাৰি অথচ শক্তিশালী দেশী গাড়ী বিচাৰিছে তেন্তে 2026 চনত ইয়াৰ বাবে ৰৈ থকাটো সঠিক হ'ব আপোনালোকে কি ভাবে এই নতুন চিয়াৰাই পুৰণি ইতিহাস পুনৰাবৃত্তি কৰিব পাৰিবনে কমেন্ট কৰি জনাওক ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আৰু আমাৰ টেকনিক্যাল পৰিয়ালটোৰ সদস্য হ'বলৈ চেনেলটো সাবস্ক্ৰাইব কৰক ধন্যবাদ